কলৈ যাবলৈ ওলাইছা? ৰাম ৰাম ইমান ভাগৰ লাগি আহিছে অ'। আপুনি কোনফালে গৈছিলে? ইমানকে চিঞৰি আছো, মানুহজনী ঘৰত নাথাকে অ'। নামঘৰলৈ গৈছিলোঁ আকৌ। ভাদ মাহত মানুহ কলৈ যায় দেখা নাই? লোকৰ বোৱাৰীও গৈছে, আমাৰজনী আকৌ খবৰে নাই। মই সেই এফালৰ পৰা আহোংগে বুলি ওলাইছো। কৈ এফালৰ পৰা আহাগে? এই যাওঁ ভণ্টিৰ লগত, ভণ্টি যায় হেনো কিবা কাগজ আনিবলৈ আছে। মই বোলো যাওঁ অকণ ফুৰি আহিম, ফাষ্ট ফুড কেইটামান খাই আহিম, খীণাইছো যে। নামঘৰত কেনেকুৱা কথা ওলাই আছে, চব সোপা ধৰা হাওঁ বোৱা ওলাইছে। আমাৰ ইয়াতো ওলাইছে। শুনিছোঁ আকৌ ওলাইছে বুলি। ৰাম, মই কালি নিউজত দেখিছিলোহে ক'ৰবাত ল'ৰা ছোৱালী ধৰিছে বুলি। হে প্ৰভু, মোক নধৰা, মই ল'ৰা ছোৱালী নহয়। অকল ল'ৰা ছোৱালী নহয়, চব ধৰিছে। মাইকী মানুহ ধৰিছে, গাভৰু ছোৱালীও ধৰিছে। মোকো নিব নেকি ধৰি? নিবও পাৰে, নিলেও নিয়ক। নি পেলাই চাগে হেৰি কৰিব নহয়, কি কৰিব নি পেলাই? নি পেলাই চকু তকুবোৰ বিক্ৰী কৰিব আকৌ। মোক ধৰি নি যদি বিক্ৰী কৰি দিয়া? ক'ৰবাত বলি দিব, দলঙত হেনো বলি দিয়ে হেনো, ল'ৰা ছোৱালী ধৰি ধৰি। হে? আৰু কি কৰিবগে নি পেলাই? দলংবোৰ নতুনকৈ বনাইছে যে এতিয়া, তাত হেনো ল'ৰা ছোৱালী ধৰি ধৰি হেনো বলি দিয়ে হেনো। কেলে, সেইটো নিয়ম নে কি? জানো কি পায়, নাজানো আৰু দেই। ল'ৰা ছোৱালীবোৰ কাটি কাটি তাত হেনো কিবা কয় খুটাত। তাৰপৰা কি হয়? নাজানো দেই কি হয়। আপুনি মোক এনে কৈছে হয় নাই, যাওক কওকচোন, মই ক'বালৈ এনেই কৈছো যা, এনেই কৈছো যা। শুই থাক, বৰুৱানী খুৰীহঁতক শুই থাক, মিছাই কৈছো যদি। নহয়, মই কথা এটা বুজি পোৱা নাই বাৰু দেই। এই দলঙত কেলে দি দিয়েগে? মানুহজনী দি দলঙৰ খুটাত বান্ধি থৈ দিয়ে নেকি? নেজানো মই। নেযাবি মুঠতে ক'লৈকো আজিকালি ওলাই নাযাবি, আৰু ল'ৰা ছোৱালীবোৰ যাবলৈ নিদিবি। তহঁতৰ বায়েহঁতৰ জীয়েক পিতেকবিলাকক অকণমান সাৱধানে থাকিবলৈ ফোন এটা কৰি দে। মই বালৈ ফোন এটা কৰি দিব লাগিব। ফোনটো আপুনি কাপোৰকেইটা সলাই লওক, আকৌ ঠেঙা দিন থাকিব আকৌ কথা পাতি থাকিলে লোকে। হেল্ল', কি কৈছ বা? সোপা ধোৱা ওলাইছে নি তহঁতৰ তাত? এই ল'ৰা ছোৱালীবোৰ যে ধৰি নিয়ে। আমাৰ এইফালে ওলাইছে বুলি কৈছে নহয়। এতিয়া মায়ে নামঘৰলৈ গৈছিলে, শুনি আহিছে, ওলাইছে হেনো ইয়াত, বুজিছ না তই? মইনাকেইটাক যে ভালকে ৰাখিবি আকৌ দেই, কৈ দিছো। মা এতিয়া শাহুমা টেনশ্যন হৈছে, আমাৰ বাৰু ল'ৰা ছোৱালী নাই, মোকে ধৰি নিয়ে বুলি বুঢ়ীজনী বৰ টেনশ্যন হৈছে, গম পাইছ না? ওলাই যাম বুলি কৈছিলো, নাই দিয়া বুঢ়ীয়ে বৰ আজিকালি। শুন, তই যে ল'ৰা ছোৱালীকেইটা ওলাই যাবলৈ নিদিবি আকৌ। ধৰি লৈ যাব নহয়, আৰু তইও বৰকে ওলাই মেলি নুফুৰিবি, আৰু ভিনদেউকো কৈ দিবি ওলাই মেলি ফুৰিবলৈ মানা কৰিবলৈ। ধৰি লৈ যাব নহয়, ধনী কিডনী বিক্ৰী কৰি দিব হেনো, চকু বিক্ৰী কৰি দিব হেনো, ধৰি লৈ যাব হেনো। আজিকালি য'তে ত'তে ওলাইছে। হা? ছোৱালী দুজনী? মই সেইটো নিউজত পাইছিলো নহয়, তহঁতৰ তাত হেনো ছোৱালী দুজনী ধৰি নিছে। হে প্ৰভু, কি হৈছে চাগে মাক বাপে খালো দেই। তই কাম এটা কৰিবি বা, গম পাইছ? ক'বালৈ গ'লেও বেগত দা চা লৈ যাবি। আগতে পপাই যে শিকাই দিয়ে যে লৈ যাবলৈ টিপছকেইটা যে, সেইকেইটা সেইকেইটা বস্তু লৈ যাবি, গম পাইছ না? তেতিয়া কোনেও তোক একো ক'ব নোৱাৰে। আৰু ভিনদেউকো কৈ দিবি সেইকেইটা বস্তু লৈ ল'বলৈ, আৰু ল'ৰা ছোৱালীকেইটা জেপত সেইকেইটা ভৰাই থবিচোন দেই, অকণমান পাৰিলে। আছে নাই বাৰু তহঁতৰ? মোৰ বেগত আছেই। হ'ব দে, ভালকে থাকিবি দেই। বাৰু দে, ৰাখিছোঁ দে। কিখন যে হৈছে আৰু পৃথিৱীখনত দেই, পৃথিৱীখনত নহয়, আমাৰ অসমখনতহে হয় এনেকুৱা পাই। কৃষ্ণ, ধক ধক কৰিছে যে, হে প্ৰভু। ল'ৰা ছোৱালীকেইটা মাক বাপে খালে চাগে কি হৈছে, কিমান ল'ৰা ছোৱালী ধৰি নিছে। ৰাম, নিউজটো অন কৰিবই নোৱাৰি, অকল ল'ৰা ছোৱালী ধৰিলে। সেইটোৱে আকৌ ফেককে দুটামান উলিয়াব নহয়, আমুকত ওলাইছে তমুকত ওলাইছে বুলি। নোলায়, তাত আকৌ এনেই ফেককে উলিয়াব। কলিজাটো ওলাই আহোঁ ডিঙিটোৰ ওচৰৰ পৰা আহি। ধৰি নিয়া হ'লে যে কি হ'ব, মই এই টিপছকেইটা ইউজ কৰি থাকিব লাগিব। বেগত যে আজিবাত বস্তুকেইটা লৈ ফুৰিম, তেতিয়াহে যদি কামত দিয়ে। মোকতো বা এলা পেচাকে ধৰিব নোৱাৰে। টিপছকেইটা মুঠতে কামত খেলাব লাগিব। কি টিপছৰ কথা কৈ আছা? আছে দুটামান, গম পায় নাপায় আপুনি? আপোনাক কোৱাই নাই নি? পপাই আগতে শিকাই দিছিলে নহয় মোক। মোকো ক'বাচোন, ময়ো লগ কৰিম। এটা কাম কৰিব, মই শুনাইছোঁ, টিপছ নহয় মানে, বস্তু কেইটামান আছে হা। বস্তুকেইটা লৈ ফুৰিলে মানে আপোনাক মানে কোনোবাই এটেক কৰিলে আপুনি মানে পুৰা ফাও লাগিব পাৰিব মানে, গম পাইছে নাই? কেনেকে? শুনক, আপুনি ফাৰ্ষ্টতে ল'ব এপাত কাটা চামুচ। বেগটোতো থাকিবই, কাটা চামুচ এপাত ভৰাই ল'ব, গম পাইছে? কাটা চামুচ পাত লৈ মানে আপোনাক যদি কোনোবাই হামলা কৰিছে, কি কৰিব পাৰিব আপুনি? ডাইৰেক্টকৈ ডিঙিত খাচাককৈ ভৰাই দিব, নহ'লে নাকত ভৰাই মানে দাঙি দিব পাৰিব। ফটোৱা কৰি আছোঁ, বহুত ডাঙৰ চিৰিয়াছ ঘটনা হৈ আছে নহয়। তাৰপিছত চামুচ পাত লৈ মানে আপুনি ডিঙিয়ে চিঙিয়ে এনেকৈ খুচি দিব, সেইটো মৰি যাব, আপোনাক ধৰিব নোৱাৰে আৰু। এইফালে আহক, গৈ থাকিলেনো মই ক'ব পাৰোঁ নি?
ক সেই তাৰপিছত আৰু কি কৰিব জানে নাই আৰু ফণী এখন লৈ থাকিব ফণী চুলি ফণীয়ে কি কৰিম আকৌ শুনি লওক এইবোৰ মোক পপা শিকাই আছে বেছিকৈ ক'লে সেই পপা আকৌ লগাই দিম আকৌ মই আপুনি মিছাকৈ ইনচাল্ট কৈ আছে বুলি শুনি লওক ফণীখনে মানে কি কৰিব একদম ডিঙিটোত এনেকৈ ফণী যোনখিনি আমি চুলি আছোঁ সেইটো দি খেৰকৈ চুই মৰা নিচিনা মাৰি দিব সেইটো মাৰিলে মানে বহুত দুখ পায় ছাল এটা লেয়া যাম মই আগতে পপাক মানে টেষ্ট কৰি চাইছিলোঁ তাৰপৰা মেডিকেললৈ নিবলগীয়া হৈ গৈছিলে আৰু সেইটো কাম কৰিব পূৰা ফণীয়েদি খেচৰাকৈ কৰি দিব পাৰিব তাৰপিছত আৰু এটা বস্তু লৈ ফুৰিব এই আমাৰ যে কম্পাছত যে থাকে যে এইডাল কাটা কম্পাছডাল সেইডাল লৈ ফুৰিব সেইডাল খুচি গালে মুখত টেষ্ট ওলাই দিব পাৰিব মানে এইবোৰ হামলা আৰু নখকেইটা আপুনি ৰাখি দিয়ক মই কৈছোঁ ৰাখি দিয়ক মই ৰাখি দিছোঁ দেখিছে নাই একদম নখটো বেয়াকৈ ৰাখি দিয়ক নখ বুঢ়ী মানুহে নখ ৰাখে নি বুঢ়ী মানুহ চুই মানুহ নহয় আপোনাকতো ধৰি লৈ যাব তেতিয়া নখেদি এনেকৈ বাকু দিব পাৰিব আৰু এটা কথা কলগেট দামী যে ওলাইছে কলগেটেদি দাঁত ঘঁহ পূৰা দাঁতটোৱে কামুৰি দিব পাৰিব একদম আজি মানে মতা মানুহেতো ফাইট লাগিব পাৰিব ন হয় নাই বাৰু কওকচোন হয় আমি মাইকী মানুহকেইজনে কি কৰিম মাইকী মানুহে কি কৰিম সেইকাৰণে নখ ৰাখিব লাগে দাঁত পূৰা একদম কামুৰি দিব লাগে নহ'লে পুহি দিব লাগে বাঘিনী হ'ব লাগিব এতিয়া নহ'লে ধৰি লৈ যাব নহয় আৰু এটা কথা আৰু বেগত লৈ ফুৰিব আপুনি এবটল গৰম পানী তেতিয়া মুখত ফচকৈ মাৰি দিব পাৰিব জোখত ল'ব মানে নিজেতো মৰিব লাগিব নহ'লে বেগত গৰম পানী ল'লে হ'বলা গৰম হৈ থাকিব হ'বলা নাথাকে নহয় ফ্লাক্স নাই নি ফ্লাক্স এটা লৈ ল'ব মুখত মাৰি দিব পৰা হ'ব সেয়া আৰু মানে ধেৰ টিপছ আছে পাহৰি গৈছোঁ মই এতিয়া মানে ল'লে যেতিয়া বস্তুকেইটা মই আপোনাক দেখুৱাম দেই দেহি কি যে হৈছে আৰু দেই আপোনাক কোনে ক'লেনো ইয়াত ওলাইছেহি বুলি শুনিছোঁ নামঘৰত শুনি আহিছোঁ আকৌ নামঘৰত কথা আলোচনা কৰিবলৈ যায় নে নাম ল'বলৈ যায় ইয়াক কোনোবা ধৰি নিয়া মানুহ তাৰপৰা ফোন কৰিছে আকৌ সেইকাৰণেহে ওলাইছে কথাটো পপাক আলোচনা কৰে মই নাই কোৱা দেই পপাক হ'লেও ফোন এটা কৰি দিয়াচোন সিহঁতি সাৱধানে থাকক বৰ ভয় লাগিছে দেই আমাৰ বাবা পূৰা এক্সপাৰ্ট একদম টাইকোৱাণ্ডো খেলা মানুহ না চিক কৈ দিয়ে নহয় ল'ৰা ছোৱালীবোৰ সাৱধান কৰিবলৈ ওচৰে পাজৰে পপাহঁতৰ স্কুলৰ হেৰিবোৰ ল'ৰা ছোৱালীবোৰৰ কথা কৈছে নি আমাৰ পপাই সেইবোৰ চব কৰি থৈছে মই ফোন এটা কৈ দিওঁ বাৰু ৰ'ব আপোনাক যে তুমি বুলিয়ে ওলাই যায় মাক তুমি কৰি থকা বাৰু হেৰি কওক নামঘৰত কি খালে কিয় খোৱা কথা কওঁতে মুখৰ পৰা মানুহ লোৱা হ'ল যে ঠিকছে এগাল খাই আহিছে মানে কেলে যোৱা নেকি খাবলৈ তেতিয়া মই কাইলৈ পৰা গ'লোহেঁতেন আৰু নেলাগে আগতে যে আমাৰ আইতাই আমাৰ মানে আৰু দেই খুৰাহঁতৰ ছোৱালী মানে 3জনী 4জনীমান হ'ম তাৰপিছতে আইতা মানে নামঘৰলৈ যায় নহয় তাৰপিছত পানী পিঠা যে দিয়ে পানী পিঠা লৈ আহে নহয় আমি আইতা আনি পানী পিঠা কিমান খাওঁ আকৌ চেনি দি এতিয়া সৌবোৰ কথা মনত পৰে আৰু আজিকালি কোনে পানী পিঠা দিব আজিকালি পিঠাগুড়ি খুন্দা মানুহ নাই পানী পিঠা বনোৱা মানুহ নাই কোনে সেইবিলাক কৰিব চব আজিকালি মিঠাই অকল মিঠাই দি নাহিলা আৰু মিঠাই অৱশ্যে মই বেয়া নাপাওঁ হ'লেও মানে পানী পিঠা টেষ্টটো মানে বহুত ধুনীয়া লাগে জানে নাই এই আগতে আইতা আনি দিয়ে আইতাজনী নোহোৱা বৰ দুখ হৈছে মই পপালৈ ফোন এটা কৰি লওঁ কি খোৱালে আজি কি খোৱালে কথা যাওঁ না ক'লে নাযায় জেলপি আৰু সেইটো সেই চাৰিচুকীয়া যে কিবা মিঠাই এটা বগা খাবলৈ বৰ ধুনীয়া কালাকণ নেজানো কি কাইলৈ পৰা মই যাম দেই আপুনি যোৱা তাৰপৰা গাখীৰৰ চাহ পাউদাৰ গাখীৰৰ চাহ একদম ডাঠকৈ দিছে একে মজা লাগি গৈছে খাই কাইলৈ পৰা আপুনি হেৰি কৰিব যাবলৈ হ'লে মোক উঠাই দিব মই শুই থাকোঁতে গমেই নাপাম মোৰ নামঘৰ ভক্তি ভাৱটো আছে প্ৰাৰ্থনা এটাই গাব নেজানা মুখস্থ কৰি লোৱা প্ৰাৰ্থনা আগতীয়াকৈ আপুনি যাওক মই পপালৈ ফোন এটা কৰোঁ দেই পপা সেই নহয় সোপা ধোৱা মানুহ ওলাইছে হেনো গম পোৱা নে নাই সাৱধান পপা সাৱধান দেই কিবা আকাশবাণী দিয়া দি দিছোঁ কিন্তু পিঠ পিতাই যাতে তুমি নোফোৱা মই জানো তুমি টাইকোৱাণ্ডো খেলিব জানা হ'লেও কিন্তু পিঠ পিতাই নুফুৰিবা দেই ধৰি লৈ যাব কিন্তু ডাঙৰ কথা হ'ব নহয় এখন তুমি দিয়া টিপছকেইটা শাহু মাকো শিকাই দিছোঁ দুইজনে পূৰা ভাল পাতি লৈছে এইবাৰ আমি কি বুলি কয় এইবোৰ সোপাহে মিডিজনীহে ধৰিম যেন পাছোঁ এইবাৰ স্কুলত ছোৱালীবোৰকো পপা ভালকৈ থাকিবলৈ ক'বা দেই হ'ব দিয়া হ'ব তুমি ক্লাছ কৰি আছা যদি মই এনেই চিৰি আছোঁ হ'ব দিয়া পপা আগত ক'লোঁ দেই চবকে সাৱধান কৰি দিম বুলি কৈছে কি যে হৈছে আৰু দেই চবেই ভালকৈ থাকিব দেই নহ'লে ধৰি যাব লাগিল ধৰি লৈ যাব লাগিলে চফা কি কৰিবগৈ নি ঠিকনা নাই নহয় ল'ৰা ছোৱালীবোৰক ভালকৈ ৰাখিব কৃষ্ণ হাতযোগ কৰিছোঁ আৰু মানে ভালকৈ ৰাখক চবকে ভালকৈ থাকক